টিফু পৌৰসভাৰ অধ্যক্ষ পদক লৈ টনা আজোৰা আৰম্ভ বৰ্তমান অধ্যক্ষ ৰাহ কোৰৰ বিৰুদ্ধে অপসাৰিত কৰাৰ দাবীত 11গৰাকী ৱাৰ্ড কমিছনাৰ কাৰ্বি আংলং ৰাইজৰ বহু কাংক্ষিত শান্তিৰ চুক্তি ৰূপায়ণৰ পথত নতুন দিল্লীত সাংবাদিকৰে হোৱা এক বাৰ্তা লাভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ব্যক্ত নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ পিতং বাতৰিলৈ ৰাজনীতিত বহু বিষয়ে বহুত দিনলৈ স্থায়ী নহয় অৱশেষত এই কথা হয়তো অচিৰে বাস্তৱায়িত হ'ব ওলাইছে টিফু পৌৰসভাৰ অধ্যক্ষ পদক লৈ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য একালৰ প্ৰিয় পাত্ৰ ৰাহ কোৰৰ বিৰুদ্ধে অধ্যক্ষ পদৰ পৰা অপসাৰিত কৰাৰ দাবীত মুখ্য কাৰ্যবাহী সদস্যৰ হাতত পত্ৰ প্ৰদান পৌৰসভাৰ 11গৰাকী ৱাৰ্ড কমিছনাৰৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ নিৰ্বাচনলৈ আৰু এবছৰো নাই এনে সময়তে বিজেপিৰ আনন্দ মহলত ক্ষমতাক লৈ টনা আজোৰা কথাটোৱে বহু ৰাইজৰ মনত বহু প্ৰতিক্ৰিয়া উন্মুখ ঘটাইছে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ক্ষেত্ৰত এতিয়া দুই ভৰি দুই নাৱত প্ৰিয় পাত্ৰগৰাকীক বচাবনে অসন্তুষ্ট 11গৰাকী ৱাৰ্ড কমিছনাৰৰ একান্ত ইচ্ছাক প্ৰাধান্য দিব উপায়ন্তৰ মুখ্য কাৰ্যবাহী সদস্যই এক সন্ধিক্ষণৰ বুদ্ধিমত্তাৰ পৰিচয় দি এই সন্দৰ্ভত চালি জাৰি বিবেচনাৰ সমস্ত দায়িত্ব অৰ্পণ কৰিছে তেওঁৰে ঘনিষ্ঠ কাৰ্যবাহী সদস্য অমৰ সিং টিছক পৰৱৰ্তী সময়ত এই বতাহে কি গতি ল'ব তাক জানিবলৈ সকলোৱে বিশেষকৈ টিফু চহৰবাসীয়ে কিছুদিন অপেক্ষা কৰিব লাগিব উল্লেখ্য ৰিপৰ্ট কাপ নিউজ কাৰ্বি আংলং ৰাইজৰ বহু কাংক্ষিত শান্তিৰ চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ৩ জুনত নতুন দিল্লীত সাংবাদিকৰে হোৱা এক বাৰ্তা লাভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সম্ভাৱনা ব্যক্ত কৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেনগাঁৱত হোৱা বিশাল জনসভা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত জিলাখনৰ KLNLF PDCকে সহস্ৰ বিদেশী সংগঠনে এই আশাতে অস্ত্ৰ শস্ত্ৰ আত্মসমৰ্পণ কৰিছিল নিৰ্বাচনৰ পিছত ৰাজ্যত বিজেপিৰ নেতৃত্বত এক সুস্থিৰ চৰকাৰ হোৱাৰ ঠিক কিছুদিনৰ পিছতে পাৰ্বত্য জিলা কাৰ্বি আংলংবাসীৰ ৰাইজৰ বাবে শান্তি চুক্তি কাৰ্যকৰী সন্দৰ্ভত গুৰুত্ব আৰোপ কৰাটো মন কৰিবলগীয়া উল্লেখযোগ্য যে নতুন দিল্লীত মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও আনহাতে বহু কাংক্ষিত এই শান্তিৰ চুক্তিখন চূড়ান্তভাৱে কাৰ্যকৰী হোৱাৰ পিছতে পাৰ্বত্য জিলাখনত আৰু অধিক উন্নয়নৰ সম্ভাৱনা আশা কৰিছে জিলাবাসী ৰাইজে ইয়াত থকাৰ সময় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা NSA অজিত ডোভাল ডাঙৰীয়াৰ লগতো মোৰ এখন বৈঠক হয় আৰু সেই বৈঠকত বিভিন্ন ধৰণৰ অসমে সন্মুখীন হৈ থকা বহুবোৰ সমস্যাৰ কথা আমি আলোচনা কৰোঁ বাকি হোম সেক্ৰেটাৰী IB বা আন সংস্থাসমূহৰ লগত মোৰ আলাপ আলোচনা মেইনলি কাৰ্বি আংলঙত হ'বলগীয়া যি শান্তি চুক্তি তাকে লৈ আবদ্ধ আছিলে আৰু বেসিক্যালি সেইখিনি মোৰ অফিচিয়েল এংগেজমেন্ট আছিলে য'ত আমি কাৰ্বি আংলঙত হ'বলগীয়া শান্তি চুক্তিৰ বিষয়ে দুলানি আলোচনা কৰোঁ আৰু তাক ফাইনেলাইজ কৰিবৰ কাৰণে কালি মই চিফ সেক্ৰেটাৰীকো মাতি আনিছিলোঁ আমাৰ ফালৰ পৰা ৰাজ্য চৰকাৰে কালি গো এহেড দি দিছে অকণমান তেওঁলোকে লাষ্ট লানি আলোচনা কৰিবলগীয়া আছে আমাৰ যিকেইটা সংগঠনে শান্তি চুক্তিত সহি কৰিব মই ভাবো যে সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া আমাৰ যুৱক-যুৱতীৰ ব্যক্তি চুক্তি স্বাক্ষৰিত হ'ব নিউজ টেক্স ৰিপৰ্ট কাট নিউজ
অসমৰ সাহিত্য সভাৰ প্ৰাক্তন সাহিত্যৰ সভা তথা সৰস্বতী সন্মান প্ৰাপক ডক্টৰ লক্ষীনন্দন বৰা ইহ সংসাৰত আৰু নাই 3 চনত গুৱাহাটী নিবাসী এইগৰাকী বিশিষ্ট সাহিত্যিকগৰাকী মৃত্যুৰ প্ৰাপ্তি হয় মৃত্যুৰ সময় ডক্টৰ লক্ষীনন্দন বৰাৰ বয়স আছিল 70 বছৰ উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ এই প্ৰাক্তন সভাপতিগৰাকীৰ মৃত্যুত সাহিত্যিকগৰাকীৰ প্ৰতি সন্মান জনাই কাৰ্বি আংলং সাহিত্য সভা ডিফু সাহিত্য সভাই ডিফুৰ লুৰলাংচু স্থিত ৰাংচিনা ভৱনৰ চৌহদত পতাকা অৰ্ধ নিৰ্মিত কৰা হৈছে উল্লেখ্য কেইদিনমান আগতে অসমে হেৰুৱাইছে বিশিষ্ট সাংবাদিক তথা সাহিত্যিক হোমেন বৰগোহাঁইৰ দৰে এগৰাকী পুৰোধা ব্যক্তি এনে পৰিস্থিতিত বিশিষ্ট সাহিত্যিক তথা গল্পকাৰ ডক্টৰ লক্ষীনন্দন বৰাৰ মৃত্যুৰ খবৰে অসম জুৰি পেলাইছে শোকৰ ছাঁ তেখেতৰ মৃত্যুত অসমবাসীয়ে হেৰুৱালে এগৰাকী অভিভাৱক তথা সামাজিক পদদ্ৰষ্টা নিউজ টেক্স ৰিপৰ্ট কাট নিউজ সমস্যা সম্বন্ধিত বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Chorol hoy pokchukor jinjin ta nangna igar koy bong manai wangsarak thane pokchukor ong ko pipono bong pipolote igar koy ni pokchukor elo timen men do wanang nam bidam thani chichakon elo ajo porto loge bong pharmacy jingkira po bunange dam langlang no hi ki longbeng pujimini pokchokor do wai nang pidun tha ladakh tok 24/7 open pu 0 anteng puduman nangli tum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo lahenlo alon medical store icheng si karbiang bongpen kangpucheng pharmacy labangso pharmacy reke 24/7 ingpu lapen ajat adawai le nang jisita ladak longponikji lapen kelong le adawai nangli order pikang lote prapjin pen longponikji Lasi Difu Medical College and Hospital opposite Alon Medical Store along Nanglitum Tame Humrig non. Anso se kachini jiaphan aber kipia number along Humrig Tame. পিছত পুনৰ বাতৰি মজিয়াত বিগত 6 বছৰ ধৰি ভীষণভাৱে ৰোগাক্ৰান্ত জনি শ্ৰংফাৰ চিকেনটেঙৰ লাংচমেপিৰ নিবাসী সলমান হানছেক উন্নত চিকিৎসাৰ বাবে ধনৰ অভাৱ সেয়েহে উপায়ন্তৰ পৰিয়ালৰ লোকে স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ওচৰত অৰ্থৰ সাহায্য বিচাৰি অনুৰোধ কৰিছে লাংচমেপি গাঁৱৰ গাঁওবুঢ়া এজন সলমন হানছে ৰোগ ইমানেই ভয়ানক হৈ পৰিছে যে ৰোগীৰ প্ৰভাৱ পায়খানাটো তেজ ওলাই আহে এনে পৰিস্থিতিত উন্নত চিকিৎসাৰ প্ৰয়োজন অনুভৱ কৰিছে পৰিয়ালৰ সদস্যই কিন্তু ধনৰ অভাৱত ডিফু মেডিকেল কলেজ হস্পিটেলত সাধাৰণ চিকিৎসাহে কৰাই থাকিবলগীয়া হৈছে সুহৃদয় লোকৰ পৰা অৰ্থৰ সাহায্য লাভ কৰিলে পৰিয়ালৰ লোকে ৰোগীৰ উন্নত চিকিৎসা প্ৰদানৰ একান্ত ইচ্ছা Halo lasinili chuning ripilo alangli bang turun lapen lam dan ningiune laan lo akiso serius lo lasi dak elitum karbiang long akit hekding elitum kacing hon CM sar tuliram alangli hinpen ingjin soji mene pu nilitum mathasi alangli phan arjulongo anut apen anutin akisung ke boy atong phanta alangli ke rapo lapen alangli chipiduk pik pu nilitum arjulong lapen nilitum media news kanda nilitum ke theglong lase alangli phanta yonon alangli kisu kitirok aphanta alangli hinpen
Rabji mene pusi nilitum kaduk weta nilitum alang lifan CM sarfan nilitum tuar chulang pronglo. News Text Report Cut News. নিজৰ ইতিহাস নজনা জাতি পুলিলে গভীৰ অৰণ্যত বাস কৰা লোকৰ দৰে নাই বহিৰ্বিশ্বৰ সৈতে সংযোগ নাই যোগাযোগ এনে পৰিস্থিতিত নিজৰ পৰিচয় জনমানসত অটুট ৰাখিবলৈ প্ৰয়োজন নিজৰ জাতি তথা গোষ্ঠীৰ উৎপত্তিৰ ইতিহাসৰ কিন্তু কাৰ্বি ইতিহাস খ্যাত বীৰ থংনকবেৰ মহামায়া পাহাৰত থকা এক প্ৰকাণ্ড শিলটোৰ বুকুত বিৰাজমান পদচিহ্নক এতিয়াও কাৰ্বি আংলং সাহিত্য পৰিষদৰ তৰফৰ পৰা ভালদৰে সংৰক্ষণৰ ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাই এতিয়া উন্মুক্ত হৈ সাধাৰণভাৱে পৰি আছে পাহাৰটোৰ দাঁতিত চাহক কাট নিউজৰ বিশেষ প্ৰতিবেদন মহামায়া সমষ্টিৰ অন্তৰ্গত টংকামকাম স্থিত ইতিহাস সমৃদ্ধ এই মহামায়া পাহাৰলৈ আহিলে আপুনি বিভিন্ন দেৱ দেৱীৰ প্ৰতিমূৰ্তিৰ পৰা যন্ত্ৰৰ মূৰ্তি গুহা প্ৰত্যক্ষ কৰিব পাৰিব পাহাৰত বিৰাজমান মন্দিৰত পূজা অৰ্চনা কৰিও যাব পাৰিব আৰু পৰিদৰ্শন কৰিব পাৰিব দেৱ দেৱীৰ মূৰ্তিৰ লগতে শিলত খোদিত কৰা মূৰ্তিও পাহাৰটোৰ দক্ষিণ দিশত এখন গাঁও গাতে লগা এক প্ৰকাণ্ড শিলতে খোদিত হৈ আছে এই প্ৰকাণ্ড ভৰিৰ চিন এই ভৰিৰ চিন কাৰ্বি ইতিহাস প্ৰসিদ্ধ বীৰ থংতেৰণৰ বুলি একাংশই ক'ব খোজে স্থানীয় ৰাজ্যৰ বিশ্বাস যে এই পদচিহ্ন বা ভৰিৰ চিনটো এতিয়াও জীৱন্ত হৈ আছে পদচিহ্নটিত অনেক কৌতূহল পৰ্যটকে নিজৰ ভৰি দি জোখ ল'ব খোজে আজিলৈকে সেই জোখৰ ভৰিৰ মানুহ ওলোৱাই নাই বুলি ক'ব খোজে স্থানীয় বাসিন্দাই আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ